সকলোকে স্বাগত মোৰ চেনেল জিঅ'ৰিলৈ। ফ্ৰেণ্ডছ, আজি আমি এটা লেটেষ্ট ব্লাউজ ডিজাইন কাটিং আৰু ষ্টিচিং শিকিম। সেইকাৰণে মই ইয়াতে ব্লাউজৰ বেক পাৰ্টটো লাইনিঙৰ সৈতে লৈ লৈছোঁ। এইটো বেক অপেন ব্লাউজ হ'ব। তো আমি আগতে লাইনিঙৰ ডিজাইনটো কৰি লওঁ। তো নেকৰ ব্ৰডনেছটো আপোনালোকে ল'ব। মই ইয়াতে 9.5 ইঞ্চত লৈছোঁ। আগতে আমি নেকটো ড্ৰ কৰি ল'ম লাইনিঙত। ডিপটো আপোনালোকে আপোনালোকৰ হিচাপত দিব, কিন্তু ডিজাইনটো চাই ল'ব। পেটাৰ্ণটো মই ড্ৰ কৰি লৈছোঁ নেকৰ। আৰু এতিয়া আমি ছাইডৰ ডিজাইনৰ যিটো বক্স আহিব সেইটো ড্ৰ কৰি ল'ম। চাব, মই ইয়াতে বক্সটো বনাইছোঁ 2.5 ইঞ্চি। আপোনালোকে বিচাৰিলে সৰু আৰু ডাঙৰ কৰি ল'ব পাৰে। কিন্তু মোৰ ইয়াতে সৰু যেন লাগিছে, সেইকাৰণে আমি অলপ ডাঙৰ কৰি ল'ম ডিজাইনটো। অলপ ওপৰৰ পৰা টানিম, তেতিয়াহ'লে অলপ ওপৰত যাব। বেছি তল হ'লে দেখাত বেয়া হ'ব। সেইকাৰণে আমি অলপ ওপৰৰ পৰা ডিজাইনটো ড্ৰ কৰি লৈছোঁ। মই ইয়াতে 2টা পেটাৰ্ণে ড্ৰ কৰিছোঁ। আপোনালোকৰ যিটো পেটাৰ্ণ বেছি ভাল লাগিব সেইটোও কৰিব। এটা অলপ বেছি ডিপকৈ লোৱা আৰু এটা অলপ কম ডিপ। এতিয়া পুৰা পেটাৰ্ণটো আমি কাটিং কৰি লৈছোঁ। ডিজাইনটো আমাৰ এনেকুৱা হ'ব। এতিয়া নেকটো কাটি ল'ম। এইটো হ'ল আমাৰ মেইন ফেব্ৰিক। আমি এতিয়া এইটোৰ ওপৰত এইটো এটাচ কৰিম। আগতে আমি ডিজাইনটো পিন আপ কৰি ল'ম, নহ'লে ডিজাইনটো ভালকৈ নবহিব। এতিয়া ডিজাইনটোৰ ঠিক চাইডে চাইডে আমি 1/2 ইঞ্চি এৰি ষ্টিচ কৰি ল'ম। আমাৰ ষ্টিচ হৈ গ'ল। এতিয়া আমি এক্সট্ৰা কাপোৰখিনি কাটি বাদ দি দিম। এতিয়া আমি সৰু সৰু কাট লগাই দিম। সৰু সৰু নচেছ এইটো ধ্যান ৰাখিব লাগিব যে আমাৰ চিলাইটো কাটি যাতে নাযায়। এতিয়া এইটোক আমি চিধা চাইডত এইটো আমি প্ৰেছ কৰি ল'লে বেছি ভাল হয়। তাৰপিছত আমি গোটেই কাপোৰখিনি গোটেই ছাইডখিনি আমি কি কৰি ল'ম, মেইন কাপোৰৰ লগত এটাচ কৰি ল'ম। বহুতে চিম্পুল হয় ডিজাইনটো, কিন্তু বহুতে দেখাত ধুনীয়া হয়, এট্ৰেক্টিভ হয়। চবে নিশ্চয় ট্ৰাই কৰিব, আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক বটনটো একবাৰ দবাই দিব। ঠিক 2টা পাৰ্টে আমি কৰি লৈছোঁ। এতিয়া আমি পাইপিং লগাম।
এইটো আমাৰ থ্ৰেড পাইপিং হ'ব। ভিতৰত দৰি সোমাইহে আমি পাইপিংটো বনাম। কাৰোবাৰ পাইপিঙৰ ভিডিঅ' লাগিলে কমেণ্ট কৰিব। এতিয়া পাইপিংটো ফল্ড কৰি ষ্টিচ কৰি ল'ম। পাইপিংটো লগাওঁতে খুব ফিনিচিঙেৰে লগাব, নহ'লে শ্ব'টো নষ্ট হৈ যাব। আমি দুটা পাৰ্টৰে পাইপিং লগাই লৈছোঁ। এতিয়া আমি ছাইডৰ, কিয়নো মিডিলত আমি টিকেনটো লগাব নোৱাৰিম, সেইকাৰণে আমি ছাইডৰ টিকেনটো লগাইছোঁ। কাৰণ টিকেন নলগালেও ব্লাউজৰ ফিটিংছ ভাল নাহিব। আমাৰ দুটা ছাইডে হৈ গ'ল। এতিয়া আমি হুক পট্টিটো লগাম। এইটোও বহুত জৰুৰী হয়। হুক পট্টি লগাওঁতে মনত ৰাখিব লাগে যাতে গলৰ ডিজাইনটো নষ্ট হৈ নাযায়, এনেকৈ ফিটিংছ কৰিব লাগিব। এক্সট্ৰাখিনি আমি বাদ দি দিম আৰু তলতো আমি পাইপিঙে লগাই ল'ম, যাতে ব্লাউজটো লুকছটো বহুত ধুনীয়া হয়। এইটোও দৰি দি পাইপিং হ'ব। দুটাৰে আমি পাইপিং লগাই ল'লোঁ। আমাৰ বেক পাৰ্ট অলমষ্ট ফিনিছ ষ্টিচিঙৰ কাম। এতিয়া আমি ডিজাইন লগাম। তাৰ কাৰণে আমি সৰু সৰু লুপ বনাই ল'ম ডিজাইন কৰাৰ কাৰণে। আপোনালোকে বিচাৰিলে টাৰ্চেলো লগাব পাৰে, ইয়াত দহি বুটাও লগাব পাৰে। এই দুটা হ'ল ব্লাউজৰ দৰি দুটা, আৰু এইবোৰ হ'ব আমাৰ বাকীবোৰ আমাৰ লুপ হ'ব। গোটেইকেইটা ৰেডি হৈ গ'ল। এতিয়া আমি এইবোৰ এটাচ কৰিম। আমাৰ ব্লাউজটো কমপ্লিট হৈ গ'ল। ইয়াৰ লগতে আমি এটাকে বিটছ ইউজ কৰিম দেখাৰ ধুনীয়া হোৱাৰ কাৰণে। এইটো ডিষ্টেঞ্চো আপোনালোকে আপোনালোকৰ হিচাপত দিব। মই ইয়াতে 1.5 ইঞ্চিকৈ দিছোঁ। ইয়াতে এটা বিটছ ভৰাই ল'ম। এইটো খুব ভালকৈ চিলাই কৰি লগাব লাগিব, নহ'লে খুলি যোৱাৰ চান্স থাকে। এনেকুৱাকৈ আমি গোটেইকেইটাই
লগাই ল'ম। আমাৰ ব্লাউজ ৰেডি হৈ গ'ল। চাওক কি ধুনীয়া লাগিছে। আজিৰ কাৰণে ইমানেই। টেক কেয়াৰ, বাই বাই।